নমস্কাৰ সকলোলৈকে উৰুকাৰ বহুত বহুত শুভেচ্ছা আৰু এয়া অকণমান বিহুৰ আয়োজনত ব্যস্ত লস্কৰাৰ কাৰণে নাৰিকল ভাজি আছোঁ আপোনালোকৰ পিছে বিহু পিঠাপনা হ'লগেনে আমি মায়ে মই যোৱাকালিও কিবাকিবি বনালোঁ নাৰিকল আৰু চেনি ভাজি লৈ ইয়াত চুজি আৰু অকণমান ইলাচি গুড়ি মিলালোঁ আৰু এতিয়া লস্কৰা বনাম মোৰ পিছে লস্কৰাকেইটা ইমান গোল গোল নহয় মাকেইটা বেছি ধুনীয়া ধুনীয়া হয় আৰু এইখিনি ঘিলা পিঠাৰ কাৰণে মিক্স কৰি ফ্ৰিজত থৈ দিম কাইলৈ দিনত বনাম আৰু গৰমে গৰমে খাই যিহেতু বেছি ভাল লাগে ঘিলা পিঠা আৰু বিহু বুলি কামৰ মাজতে অকণমান সময় উলিয়াই ভণ্টিহঁতৰ লগত অকণমান নাচিলোঁ দেই কেইটামান ভাপত দিয়া পিঠা বনাইছিলোঁ পিঠাগুড়ি নিমখ ঘিউ আৰু অকণমান পানী দি পিঠাগুড়িখিনি মঠি ল'লোঁ পিঠাগুড়িখিনি মই বৰা চাউল আৰু জহা চাউলৰ সমান পৰিমাণত লৈছোঁ আৰু এইফালে তিলখিনি শুকানকৈ ভাজি গুড়ৰ লগত পিচি ল'লোঁ পিঠাকেইটা পুৰ দিবলৈ নাৰিকল আৰু গুড়ো ব্যৱহাৰ কৰিব পাৰে মই পিছে তিলৰহে বেছি ভাল পাওঁ আৰু এইদৰে অকণমান জোনবাইৰ দৰে শ্বেপটো দি মই পিঠাকেইটা বনাই ল'লোঁ সুতুলি বা মুহুৰা বা এনেই গোল কৰিও শ্বেপটো বনাব পাৰি আৰু 10 মিনিটৰ কাৰণে ভাপত দিলোঁ ভাপত দিওঁতে জুইটো অকণমান মিডিয়ামত ৰাখিব একেবাৰে কমায়ো ৰাখিব নালাগে ভাপত দিয়াৰ সলনি এইটো পিঠা পিছে ফ্ৰাইও কৰিব পাৰে দেই এয়া মায়ে নিমকি বনাই আছে ডাঙৰ নিমকি আৰু সৰু নিমকি কেইটামান বনাম আৰু এইফালে এয়া ভাজি আছোঁ খাওঁতে কি দিলা কৈ দিয়াচোন ময়দা নিমখ অকণমান ঘি আৰু ৰিফাইন তেল অকণমান দিলা কালজিৰা দিলা আৰু ঠাণ্ডা পানী দি মঠি ল'লে এইখিনি এইখিনি আমাৰ নিমকি হৈ গ'ল অকণ সৰুকৈ কাটিবা আমাৰ মা কিন্তু একদম নিমকি এক্সপাৰ্ট আমাৰ ইয়াত মানে প্ৰায় নাম আছে নিমকি ভাল বনায় বুলি আমাৰ নিমকি ৰেডি হৈ গ'ল এয়া একদম মচমচীয়া আৰু শেষত এটা লাডু ৰৈ গৈছিলে সেইটোত এতিয়া অকণমান বেলেগ এটা সুতুলি পিঠা টাইপ এটা ডিজাইন কৰিম এইখিনি তিল আৰু গুড়ৰ ষ্টাফিং মই অথনি ভাপত দিয়া পিঠাৰ কাৰণে বনাইছিলোঁ আৰু সেইখিনিয়ে ইয়াত এতিয়া এনেকৈ পুৰ দি পিনে বনাম অথনি ভাপত দিছিলোঁ এতিয়া ফ্ৰাই কৰিম অকণ হেঁচি হেঁচি দিয়া এয়া গৰম হৈ আছে একদম বঢ়িয়া হৈছে এইটো আৰু আজি উৰুকা স্পেচিয়েল এয়া বনাই আছোঁ মুৰ্গী মাংস এইফালে ভণ্টিয়ে ৰুটি বনাই আছে আৰু আমাৰ ৰোৱানো লাগি গৈছে আমাৰ ঘৰত ৰাতি সকলোৱে ৰুটিয়ে খায় ভাত আমি নাখাওঁৱে প্ৰায় আজি ভাইটি হোষ্টেলৰ পৰা আহিলে সেইকাৰণে সি ভাত খাবৰ কাৰণে এইফালে ভাতো পাতি দিলোঁ ৰোৱান তুমি পাৰিছা বনাবলৈ চাওঁ তোমাৰ ৰুটিখন এনেকৈ দেখাই দিয়া কেমেৰাত